Dear students, as আমি 2.3 6 নম্বৰ কোৱেশ্চন বিলাক কৰিম সো 2.3 অলৰেডি মই 3 নম্বৰ কোৱেশ্চনটো কৰিছো আৰু 3 নম্বৰ কোৱেশ্চনটো আৰু 6 নম্বৰ কোৱেশ্চন বিলাক প্ৰায় একেই হয় আৰু কোৱেশ্চন বিলাক বহুত ইম্পৰ্টেন্ট হয় সো ভিডিওটো ভালকৈ চাই যোৱা বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটা প্ৰথম কোৱেশ্চনটো কি আছে যে 3x³ - x² - 3x + 1 অৰ বহুপদটোৰ এটা শূন্য দিয়া আছে 1 তেন্তে আর বাকি দুটা শূন্য লব দিছে ন এই বহুপদটোৰ 3x³ - x² - 3x + 1 এই বহুপদটোৰ এটা শূন্য কিমান দিয়া আছে 1 দিয়া আছে তেন্তে বাকি কেইটা শূন্য লব দিছে চোৱা এটা শূন্য কি দিয়া আছে শূন্য কি দিয়া আছে 1 দিয়া আছে তাৰ মানে তাৰ আগৰ লাইনটো কি হ'ব x = 1 অৰ্থাৎ x = x - 1 = 0 যেহেতু এটো ইয়াৰ এটা শূন্য গতিকে কি হ'ব এটো ইয়াৰ এটা উৎপাদক হ'ব গতিকে x - 1 3x³ - x² - 3x + 1 অৰ এটা উৎপাদক হ'ব হয়নে নহয় যেহেতু উৎপাদক হ'ব আমি হৰণ কৰিম এতিয়া চোৱা 3x³ যদি হৰণ কেনেকৈ কৰে এটাও নাজানা মোৰ আগৰ ভিডিও বিলাক আছে তোমালোকে চাবা তেতিয়া হৰণটো বুজি পাবা ভালকৈ আৰু x কিমান হ'ব x ৰ লগত 3 পূৰণ কৰিলে 3 হৈ যাব x এটা আছে আৰু দুটা দিলে হৈ যাব 3টা 1 3 গুণ -3x² হয়নে বিয়োগ কৰা +1 -3x আমি জানো তলৰ চিনটো উল্টা হৈ যায় ওপৰত আছে -1 তলত আছে +3 হৈ যাব কি +2x²। আকৌ কৈ আছো যদি হৰণ কোনোবা এটাও নাজানা মই ইতিমধ্যে ভিডিও বনাই থৈছো হৰণৰ বিষয়ে তাত গৈ চাই ল'বা বুজি পাই যাবা এতিয়া x কিমান বাৰ যাব 2 আৰু x দুটা হ'ব লাগে এটা আছে আৰু এটা দি দিয়া 1 2 গুণ 2x বিয়োগ কৰিলে কিমান হ'ব +1 -x x কিমান বাৰ যাব -1 গুণ যাব -x +1 ন এতিয়া আমি এটো লম আকৌ এতিয়া মই কোনফালে লিখিম এইফালে লিখো আকৌ এটো ওপৰত লোৱা 3x² + 2x + 1 ইয়াৰ তুমি শূন্য দুটা লোৱা কি হ'ব 3x² + 3 ভাঙি আমি 2 ল'ব লাগে আমি 1 লিখিব পাৰো 3 ৰ পৰা 1 গ'ল 3x² + 3x - x + 1 এই দুটাৰ পৰা 3 কমন আহিব x কমন আহিব 3 গুচি গ'ল x দুটা আছিল এটা গুচি গ'ল এটা থাকি গ'ল 3 গুচি গ'ল x গুচি গ'ল একো নাই মানে কি 1 ইয়াত কি গ'ল -1 এটা কমন লম -a প্লাস -a প্লাস ন এই মোৰ ইয়াত ভুল হৈছে দেখা পাইছা নে -1 দিব লাগিছিল মই +1 দি থৈছো এখানে মিলা নাই -a প্লাস মাইনাস এটাকে কি হ'ব এটা হ'ব x + 1 এটা হ'ব 3x + 1 ন এটাকে x = কি হ'ব এটা হ'ব এটো -1 আৰু এটা কি হ'ব +1 ইফালে গ'লে -1 আৰু প্লাস পূৰণ ইফালে হৰণ এই দুটা হল শূন্য ন এটা শূন্য দি দিছিল কি 1 তা বাকি দুটা শূন্য কি হ'ব -1 -1/3 তলত লিখি দিবা এটাকে এই বহুপদটোৰ আটাইকেইটা শূন্য হ'ব এটা হল 1, এটা -1, -1/3 হয় না নহয় কিবাৰে হয় আছে তাৰ পিছৰটো এনেকুৱা তাৰ পিছৰটো কোন চাও তাৰ পিছৰটো কি আছে তাৰ পিছৰটো 2 নম্বৰ x4³ - 9x² - 3x - 18 সৰি +18 কিতাপত কিন্তু +8 আছে যাৰ যাৰ কিতাপত +8 আছে তো 18 কৈ ল'বা কোৱেশ্চনটো ভুল হৈ আছে কিতাপত শূন্য দুটা দি দিছে ইমান ন আৰু বাকি কেইটা শূন্য ল'ব দিছে চোৱা শূন্য দুটা দি দিছে ইমান তান্তে তাৰ আগৰ ফৰ্মটো মানে কি হ'ব বা এই শূন্য দুটা মানে কি হ'ব এটা হ'ল x = √3 এটা হ'ল x = -√3 হয়নে তেন্তে তাৰ আগৰ ভ্যালু কি হ'ব x - √3 x +√3 মানে নহয় -2 ফালে প্লাস এক আমি সৰু কৰিলে কি হ'ব a - b + সূত্ৰত পৰি আছে অলৰেডি কি হ'ব a² - b² t² - x² তো x² হ'ব আৰু √3² মানে কি ছিংগল 3 চোৱা
তাৰ মানে কি গম পালো যে এইটোৰ এটা উৎপাদ সৰি শূন্য দুটা √3 - √3 কিন্তু এইটো ইয়াৰ পৰা আহিছে ন তাৰ মানে এইটো কি আৰু এটা উৎপাদক হ'ব সেইকাৰণে শূন্য হৈছিলে মান মই px বুলি লিখিছো dpx ৰ এটা উৎপাদক ঠিক আছে ইমান px ৰ উৎপাদকে হৰণ কৰিম এতিয়া চোৱা px টো কি হয় x⁴ plus x³ - 9x² - 36x plus 18 হল হৰণ কৰিম x² - 3 মই হৰণটো স্প্লিট কৰি দিছো তোমালোকে চাগে হৰণ কৰিব জানাই যদি নাজানা ভিডিও এটা বনাইছো চাই ল'বা পাই যাব হৰণ কেনেকৈ কৰে x² আছে তাৰ দুৱালে কি হ'ব 4 -3 আছে 3x² হ'ব ন বিগ কৰা plus 18 minus 3x minus 9 plus 3 কিমান হ'ব minus 7x², sorry minus 6² আৰু এইফালে আহিব x³ x² কেইটা দিলে তিনটা হ'ব x দুটা আছে আৰু এটা দিলে তিনটা হৈ যাব এটা দি দিয়া তিনটা হৈ গ'ল তেনেকৈ ইয়াত হৈ যাব 3x আকৌ বিগ কৰা 18 যাবগৈ কাটি minus 6x আৰু নাযায় x² লগত কিমান দিলেতো হ'ব minus 6 দিব লাগিব আৰু x² দুটা আছে আৰু একো দিবই নালাগে minus 6² 3 6 গুণ 18 মাইছে প্লাস হৈ গ'ল তো বিগ কৰা 0 হৰণ হৈ গ'ল এতিয়া আমি এইটোৰ উৎপাদক বিশ্লেষণ কৰিম আগৰ নিচিনা x² plus x minus 6 মই এইটো ইফালে কৰি লৈছো x² plus x minus 6 উৎপাদক বিশ্লেষণ কৰে কেনেকুৱা চাগে জান ইয়াৰ আমি উৎপাদক বিশ্লেষণ কৰিম উৎপাদক বিশ্লেষণ কেনেকৈ কৰে তোমালোকে চাগে নিশ্চয় জানা যদি নাজানা তোমালোকে 4.2.2 এক নম্বৰ কুৱেশ্যন বিলাক উৎপাদক বিশ্লেষণ কৰা যদি নাজানা মোৰ মই ভিডিও বনাইছো তাৰ বিষয়ে চাই ল'বা গৈ পেলাই প্লে লিষ্টত 6 ভাঙি আমাৰ ল'ব লাগে 1 তাৰ মানে কি হ'ব 3 2 গুণ 6 3 ৰ পৰা 2 গ'লে কি হ'ব x² 3x minus 2x minus 6 কমন লোৱা x কমন লোৱা থাকিব কি x plus 3 ইয়াত 2 কমন লোৱা থাকিব কি x minus plus 3 এটা ভিতৰ ললো এটা বাহিৰৰ ললো এটাকে কোনো দুটা কি হ'ব এটা x plus 3 equal to 0 আৰু এটা x minus 2 equal to 0 তাৰ মানে এটা आंसर হ'ব 3 আৰু এটা आंसर হ'ব 2 হয় নহয় আমাৰ লিখিম এটাকে কোৱেশ্চনৰ লগত মিলাই লিখিম যে এই ইয়াৰ শূন্য কেইটা হ'ল এটা 3 এটা 2 এই চাৰিটা আছিল এই বহুটোৰ শূন্য চাৰিটা এতিয়া তাৰ পিছৰ কোৱেশ্চনটো ঠিক কেনেকুৱাই তাৰ পিছৰ কোৱেশ্চনটো কৰো সো তাৰ পিছৰ কোৱেশ্চনটো কি আছে স্যার কোশ্চেন বিলাক বহুত ইম্পর্টেন্ট হয় কেন জানা আহিব পাৰে পৰীক্ষাত -2x³ minus 26x² plus 50 plus 54x minus 27 or শূন্য দুটা হল 3√3 minus √3 এটা হল 3√3 এটা হল minus 3√3 সো এই বহুটোৰ শূন্য দুটা এই দুটা এইটো আগৰ নিচিনা কৰিম এই বহুটোৰ শূন্য দুটা এই দুটা তাৰ মানে কি শূন্য দুটা হল লিখি লৈছো ইয়াত আকৌ যে শূন্য দুটা কি এটা হল 3√3 আৰু এটা হল -3√3 তাৰ আগৰ লাইনটো তাৰ মানে কি গম পালো x equal to 3√3 আৰু x equal to -3 তাৰ আগৰ লাইনটো কি হ'ব x minus 3√3 x plus 3√3 হয়নে একাম সৰু কৰি লৈছো যেহেতু এটো a minus b a plus b হতত পৰি আছে ইকুয়াল টু কি হ'ব a স্কয়ার minus b স্কয়ার a স্কয়ার minus b স্কয়ার তো কি হ'ব x স্কয়ার 3 স্কয়ার মানে কি 9 আর 3 আছে √3 স্কয়ার সিঙ্গল 3 ন 3 গুণ 27 তাৰ মানে কি ক'ল এটো কি হ'ব px ৰ এটা উৎপাদক হ'ব বা এই বহুটোৰ এটা উৎপাদক হ'ব লিখিছো এটো এই বহুটো কি x4 minus 2x³ minus 26 স্কয়ার 54x সর এটা উৎপাদক হল উৎপাদক হল লিখিলো এতিয়া আমি এটো এটা হৰণ কৰিম x4 minus 2x³ minus 26x² plus 54x minus 27 এফালে কি আছে
স্কোয়ার মাইনাস 27 কৰা এতিয়া x দুটা আছে আৰু কেইটা দিলে 4টা হ'ব আৰু দুটা দিলে 4টা হ'ব মাইনাস 27x স্কোয়ার মাইনাস 27x স্কোয়ার বিয়োগ কৰা মাইনাস 27 প্লাস 54x 26 মাইনাস 27 হ'ব কি তলটো চিনটো প্লাস ধৰিব লাগে হ'ব কি প্লাস 1x স্কোয়ার এটো মাইনাস 2x কিউব x স্কোয়ার কিমান দিলে হ'ব মাইনাস 2 ও x দুটা আছে আৰু এটা দিব লাগিব 2x কিউব 27 দুগুণ 54x বিয়োগ কৰা 27x স্কোয়ার x স্কোয়ার কিমান বাৰ যাব একবাৰ যাব লিখিলো x স্কোয়ার মাইনাস প্লাস মাইনাস 27 গুণ 27 বিয়োগ কৰিলো ওলাল কি 0 এটা আমি কি কৰিম এটো আমি উৎপাদক বিশ্লেষণ কৰিম মই ইফালে কৰি আছো তোমালোকে তলত পাতিবা আকৌ x স্কোয়ার minus 2x plus 1 x square x plus 1 একক ভাঙি 2 লব লাগে তাৰমানে 1 গুণ 1 plus 1 x square minus x plus 1 x কমন ললো হয় কি x minus 1 ইয়াত 1 কমন ললো x minus 1 আৰু এটা হল x minus 1 এটাকে ফুল দিলে কি হ'ব x minus 1 equal to 0 তাৰমানে plus 1 হেতু x minus 1 equal to 0 হ'ব হয় না তাতে কি হ'ব plus 1 এটা হৈ গল আমাৰ কোৱেশ্চন এটা তোমালোকে কোৱেশ্চনত মি লিখি দিবা যে এই বহুটোৰ শূন্য আটাকেইটা শূন্য হল এটো এটা 1 1 এই চাৰিটা হ'ব এই বহুটোৰ আটাকেইটা শূন্য যদি বুজি পাইছা কমেন্টত জনাবা তাৰ পিছৰ ভিডিওত আমি তাৰ পিছৰখিনি আলোচনা কৰিম আজিলৈ এইখিনি যদি ভিডিওটো ভাল লাগিছে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰি লবা